Hello everyone, welcome back to my YouTube channel. More channelor অন্যটি ভিডিও লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো এতিয়া মই উপস্থিত আছো আমাৰ গাঁৱৰ খেলপথাৰত। আমাৰ গাঁৱৰ খেলপথাৰত মানে গ্ৰাম্য পৰ্যটন মেলা পাতিব আৰু তাৰে কাৰণে আজি মানে মিটিং এখন পাতিছে। তো সেই কাৰণে মই মিটিংলৈ আহিছো আৰু আজি বোলে কিবা লাইভ খুটা পুতিব বুলি কৈছে। তো আপোনালোকক দেখাই থাকিম, ভিডিওটো চাই থাকক। তো এয়া দেখিছে সাইনবোৰ্ডত টেঙাখাত গ্ৰাম্য পৰ্যটন মেলা আমাৰ গাঁৱতে পাতিব 6, 7, 8 জানুৱাৰী। সকলোৱে চাবলৈ আহিব দেই। মোৰ ভিডিওটোৰ জৰিয়তে সকলোকে কৈছো সকলো আহিব দেই আমাৰ গাঁৱলৈ মেলা চাবলৈ। এইফালে আয়োজন কৰি থকা হৈছে আৰু এয়া দেখিছে এইবিলাক দোকান বনাই আছে। এয়া মেলা দোকানবিলাক বনাই থকা হৈছে। স্বাগতম জনাইছো আৰু আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।